নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ কল্পতাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু যোৱা কেইদিনমানৰ পৰা আমি আপোনালোকৰ কমেণ্টছবোৰ পঢ়ি আছোঁ আমাৰ বহুত ভাল লাগিছে আমি বহুত বস্তু জানিব পাৰিছোঁ আপোনালোকৰ পচন্দৰ বস্তুবোৰ গম পাইছোঁ চ' আজি সেনেকৈ লাষ্ট 3টা এপিছডৰ আমি কেইটামান কমেণ্টছ পঢ়িব পাইছোঁ ভাৱনা আমি যোৱাকালিৰ এপিছডৰ পৰা ষ্টাৰ্ট কৰোঁ 71 এপিছড 71 এপিছডত ফাৰ্ষ্ট মুন মেধি হাজৰিকাই লিখিছে মুন মেধি হাজৰিকা গোটেই কেইটাই কি ষ্ট্ৰং অভিনয় কৰিছে সঁচাই ভাল লাগিছে আটাইৰে অভিনয় থেংক ইউ মুন তাৰপিছত দিছে মাই ফেভৰেট চিৰিয়েল স্মৃতি বৈশ্য থেংক ইউ ঋতুৰাজ গগৈ মানুহৰ জীৱনত দুখ সুখ আহে কিন্তু ৰাহুল হতৰ পৰিয়ালত ইটোৰ পিছত সিটো দুখ তাৰপিছত সঁচাই বহুত ভাল লাগে চিৰিয়েলখন চাই কোনে কৈছে এইটো আছামিজ মিউজিকেল ইণ্টাৰেষ্টিং ন সঁচাই আমাৰ দুখীয়া মানুহৰ জীৱনটো এনেকৈ কাহিনীটো কিন্তু মজা আমাৰ দুখীয়া মানুহৰ জীৱনটো এনেকুৱাই সঁচাকৈ কাহিনীটো কিন্তু মজা মনোজ গগৈ আপুনি যে বুজি পাইছে ধন্যবাদ ৰাজ শইকীয়া ভাল লাগিছে বাৰু চাই বাট এইকেইটাই অলপ বেছি কৰি দেখায় ভিলেন পাৰ্টি I love you জীৱন নদীৰ ঢৌ live from Goa my house লাইফ আচ্ছা ওকে লাইভ চাইছে ন লাইভ গোৱাত আহে জানো টাটা স্কাই লাইভ নহয় এটা থাকিছে দিও তাতে আছে আই এম লখিমপুৰ আসাম আচ্ছা ৰাহুল দা বেষ্ট ধন্যবাদ love from Mumbai কোনে কৈছে আচ্ছালা দাস ধন্যবাদ নিৰূপম কত মিছ ইউ সেইটো আহি আছে নেক্সট শিডিউলত আহিবহি ৰৈ আছো জানা চিৰিয়েলখন চাবলৈ লাভ ফ্ৰম নলবাৰী ৰাহুল মেধি অকণমান দীঘলীয়া কমেণ্ট কৰোঁ কেইটামান এনেকুৱা কমেণ্ট দি থাকিব আমাৰ বহুত ভাল লাগে আমাৰ আপোনালোকৰ মতামতবোৰ জানি আমি বহুত সুখী হওঁ ভাল হওক বেয়া হওক দিলে হ'ল আমি সদায় ৱেলকাম কৰোঁ আপোনালোকৰ ফিডবেক নন্দনটো পাগল পুলিচটোৰ কি হাণ্টাৰ কি হৈছে আচলতে শ্বুটিং চলি আছে সেইকাৰণে এইবোৰ ৰঙা হৈ আছে মান্য কৰিব পেণ্টটো ৰঙা হৈ গ'ল আছে মুনমুন কোঁৱৰ কি ধুনীয়া অভিনয় সকলোৰে মজা থেংক ইউ মুনমুন কোঁৱৰ মজা চিৰিয়েল সদানন্দ নাথ থেংক ইউ সদানন্দ নাথ ভাল লাগিছে দীপালী সোণোৱাল থেংক ইউ দীপালী কি কৈছে বহুত ভাল লাগিছে চাই আজি মানে আমি নেক্সট 70 এপিছডৰ কমেণ্ট কেইটামান পঢ়ি দিওঁ আমি 70 নম্বৰ এপিছডটোৰ কমেণ্টছ পঢ়িম এইটো যোৱাকালি নহয় এইটো তোমাৰ আজি কিবা আজি চাইডে এনেকুৱা মিলা প্ৰীতি সকলো ভাই ভনীৰ মাজতে থাকক কি কাহিনী হৈছিলে আমাৰ কি কাহিনী হৈছিলে মিলা প্ৰীতি ভাই ভনী মানে আমাৰ বিধি ৰাহুল আৰু ভাৰ্গৱৰ মিলা প্ৰীতিৰ কথা কৈছে অ'কে মনু দাস কৈছে এইটো মনু দাস ধন্যবাদ তাৰপিছত এই বহুত ধুনীয়া হৈছে চিৰিয়েলখন ভাই ভনীৰ মৰমবোৰ এনেকুৱা হ'ব লাগে মোৰ ভাই ভনীৰ মৰম এনেকুৱা ৰাহুল অনুৰ অভিনয় ভাল লাগিছে সকলোৰে ভালেই হৈছে আগবাঢ়ি যাওক তাৰেই কামনা কৰিলোঁ চাবাছ কোনে কৈছে এইটো কৈছে বীণা দেৱী থেংক ইউ ছ' মাছ ৰাহুল আৰু মেডাম কিমানবাৰ যে চাওঁ মই এবাৰহে নপলাই দেখোন চাই থাকিব আৰু চাই থাকিব চিম্পি হেণ্ডি থেংক ইউ বৌজনীক সকলোৱে ইমান মৰমৰ কথাবোৰ কয় কিন্তু বৌজনী ইমান বেয়া তেওঁৰ কেৰেক্টাৰ হয় এইটো ধুনীয়াকৈ কৰিছে একচুৱেলি তেওঁ কৈছে আলতাফ আলী থেংক ইউ নামটো বহুত ধুনীয়া হয় এই চিৰিয়েলখন চাই বহুত ভাল পাওঁ কিন্তু অনুক্ৰিয়া বাৰ অহংকাৰবোৰ ভাল নালাগে আৰু এই ঘোষ খোৱা পুলিচ কইনা মন গৈছে অ'কে মই
কেৰেক্টাৰত অকণমান অহংকাৰী অকণমান বস্তি হয় এই কেৰেক্টাৰটো অকণমান এৰগেণ্ট হয় লাভিং হয় ভাল পায় কিন্তু কিছুমান বস্তু আছে যোনটো আমি লাহে লাহে গম পাব যিহৰ কাৰণে তাই এনেকুৱা হৈ গৈছে আৰু চিৰিয়েলখন চাই ভাল লাগিল উপাসনা তলবদাৰ চিৰিয়েলখন চাই ভাল লাগিল মানুহৰ শত্ৰু বেছি সঁচাকৈ এনেকুৱা ঘোষ খোৱা পুলিচৰ কাৰণে আজিৰ অপন হৈছে আৰু ৰাহুল দাক হেপী বাৰ্থডে কৈছে হেপী বাৰ্থডে ৰাহুল দা গড ব্লেছ ইউ থেংক ইউ ছ' মাছ যোনে যোনে মোক উইচ কৰিছে আচলতে মোৰ ফোনটো অকণমান বেয়া হৈ আছিলে সেইকাৰণে মই ফোন উঠাব পৰা নাই বা একো ৰিপ্লাই দিব পৰা নাই বাট এই কলকাতাৰ ইউটিউবৰ মাধ্যমেৰে মই চবকে থেংক ইউ ক'ব বিচাৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ইউৰ উইচেছ দাদাক দুজন আৰু ভনীয়েক বহুত বেছি ভাল লাগে বুজাব নোৱাৰোঁ আজি বৰ দুখ লাগিল মোৰ ইমান আন্তৰিকতা মৰম চাই থাকিব মন যায় মোৰ মানে দাদা ভাই কিবা ৰিলেশ্যনটোৰ কথা কৈছে ন থেংক ইউ ছ' মাছ কোনে কৈছে এইটো কৈছে অঞ্জলিনা সোণোৱাল এঞ্জেলিনা সোণোৱাল থেংক ইউ ছ' মাছ আপুনি যে বুজি পাইছে উপাসনা আৰু ৰাহুলৰ অভিনয় খুব ভাল লাগিছে পৰিস্মিতা বৰুৱা চ' আমি আকৌ পঢ়িম এইটো 3rd নম্বৰ এপিছড চাগে আকৌ এনেকৈ আহিম আমি নতুন নতুন কমেণ্টছ পঢ়িব আপোনালোকে দি থাকিব ভাল ভালকৈ লিখিব ভাল বেয়া চব লিখিব ধন্যবাদ